সকলো কুশলে আছা আজিৰ ভিডিঅ'টোত আমি সেকেন্ডটো ভিডিঅ' হয় পৰিমেয় সংখ্যা ৰেশনেল নাম্বাৰ এতিয়া চোৱা সেকেন্ড ভিডিঅ'ত আমি কি আলোচনা কৰিম বিধিখিনি আলোচনা কৰাৰ উপৰিও দুটা তোমালোকৰ সৰু কনসেপ্ট আছে এইটা বুজি লোৱা যে ধনাত্মক পৰিমেয় সংখ্যা বুলি ক'লে কি বুজো আৰু ঋণাত্মক পৰিমেয় সংখ্যা বুলি ক'লে আমিনো কি বুজো এতিয়া চোৱা ধনাত্মক পৰিমেয় সংখ্যা ধনাত্মক বুলি ক'লে তোমালোকৰ মনলৈ এটা প্ৰশ্ন আহে কি ধনাত্মক মানে হৈছে যোগ আৰু ঋণাত্মক মানে হৈছে বিয়োগ গতিকে ধনাত্মক পৰিমেয় সংখ্যাটো যদি আমাৰ লিখিবলৈ হয় আমি যদি 1/2 কে লিখো তেতিয়া এটো এটা কি ধনাত্মক পৰিমেয় সংখ্যা অৰ্থাৎ 1 ৰ লগত প্লাস আছে 2 লগতো প্লাস আছে ধৰা 3/4 5/6 এনেকুৱা যদি তোমালোকে কোনো চিহ্ন থকা অৰ্থাৎ ধনাত্মক সংখ্যা যদি দেখা তেতিয়া আমি ইয়াক কি বুলি কম ধনাত্মক পৰিমেয় সংখ্যা বুলি কম আৰু এটো তোমালোকক কনফিউজ লাগিব পাৰে তোমালোকক ধৰা এনেদৰে দিয়া আছে -3 -4 এটা তোমালোকে এটো কোৱা যে মোক ধনাত্মক পৰিমেয় সংখ্যা নে ই ঋণাত্মক পৰিমেয় সংখ্যা এতিয়া তোমালোকক মনত চাবা যে ইয়াত চোন মাইনাস আছে ইয়াতো মাইনাস আছে গতিকে ই এটা কি ধনাত্মক পৰিমেয় সংখ্যা নহয় ঋণাত্মক পৰিমেয় সংখ্যা কিন্তু হেতু নহয় যদি দুডাল ওপৰতো যদি মাইনাস থাকে তলতো যদি মাইনাস থাকে সংখ্যা দুটাৰ লগত অৰ্থাৎ p লগতো যদি মাইনাস থাকে q লগতো যদি মাইনাস থাকে তেতিয়া কি হৈ যায় এই চিহ্ন দুটা ওপৰে তলে কাট হৈ যায় মানে মাইনাসে মাইনাসে প্লাস হৈ যায় গতিকে আমি এটো কেনেদৰে লিখিব পাৰো 3/4 অৰ্থাৎ ওপৰ p লগতো যদি মাইনাস থাকে 4 লগতো যদি মাইনাস থাকে এই কি হ'ব এটা ধনাত্মক পৰিমেয় সংখ্যা হ'ব এটোৱে মনত ৰাখিবা এনেকুৱা হ'ব pq হ'ব ধনাত্মক পৰিমেয় সংখ্যাটো p/q ফৰ্মত থাকিব বা -p বা -q এনেকুৱা এই দুটা আকৃতিত যদি অৰ্থাৎ এনেকুৱা যদি প্যাটাৰ্ন তেহেতি যদি ফলো কৰি থাকে অৰ্থাৎ p লগতো যদি মাইনাস থাকে q লগতো যদি মাইনাস থাকে অৰ্থাৎ ওপৰৰ সংখ্যাটোৰ লগত যদি মাইনাস থাকে তলৰ সংখ্যাটোৰ লগত যদি মাইনাস থাকে এই ঋণাত্মক পৰিমেয় সংখ্যা নহয় ই কি হ'ব ধনাত্মক পৰিমেয় সংখ্যা আৰু p q লগত যদি একো যদি চিহ্ন থাকে তেতিয়া গম পাবা যে এটো ধনাত্মক পৰিমেয় সংখ্যা এটা বুজি পালা যে ধনাত্মক পৰিমেয় সংখ্যা মানেনো কি তোমালোকে এনেদৰে বুজিব পাৰা যে এটা পৰিমেয় সংখ্যা p আৰু q ৰ যদি p আৰু q উভয়ে যদি কি হয় ধনাত্মক হয় উভয় ধনাত্মক দেইছানে এটো p ধনাত্মক q ধনাত্মক বা উভয়ে যদি ঋণাত্মক হয় p ঋণাত্মক আৰু q ঋণাত্মক তেনেহলে সেই সংখ্যাটো কি হ'ব ধনাত্মক পৰিমেয় সংখ্যা হ'ব বুজি পালা এটা ধনাত্মক পৰিমেয় সংখ্যা মানে কি হয় পজিটিভত থাকিব নহয় দুইডাল চিন p আৰু q নিগেটিভ থাকিব তেতিয়া কি হৈ যাব ধনাত্মক পৰিমেয় সংখ্যা এতিয়া নেক্সটটো চোৱা ঋণাত্মক পৰিমেয় সংখ্যা মানেনো কি এতিয়া ঋণাত্মক পৰিমেয় সংখ্যা ক্ষেত্ৰত হ'ব ধৰা -1/2 আছে ধৰা -3/4 আছে ধৰা 7/8 আছে এনেদৰে কিছুমান সংখ্যা আছে ধৰি লোৱা গতিকে এই সংখ্যাবোৰ কি হ'ব ঋণাত্মক সংখ্যা হ'ব অৰ্থাৎ ওপৰত দিছো চিহ্নডাল মানে 1 ৰ লগত মাইনাস আছে ওপৰত দিছো চিহ্নডাল এনেদৰে ওপৰত দিছো ধৰি লোৱা চিহ্নডাল মানে যিকোনো p ৰ লগত মাইনাস থাকিলে বা q লগত যদি অকল এটা লগতে থাকিব হয় p লগত বিয়োগ চিহ্নডাল থাকিব নহয় q লগত বিয়োগ চিহ্নডাল থাকিব হয় ওপৰত থাকিব মাইনাস চিহ্ন নহয় তলত থাকিব এডালেই থাকিব চিহ্ন তেতিয়া মাইনাস চিহ্ন যদি এডাল থাকে তেতিয়া গম পাই যাবা যে এটো কি এটা ঋণাত্মক পৰিমেয় সংখ্যা এতিয়া বুজি পালা যে দুডাল চিহ্ন যদি ওপৰে তলে মাইনাস দেখা তেতিয়া হেতু কৈ দিবা ধনাত্মক পৰিমেয় সংখ্যা যদি একো চিহ্নে নেদেখা তেতিয়া হেতু ধনাত্মক পৰিমেয় সংখ্যা যদি অকল এডাল যদি ওপৰত বা তলত যদি বিয়োগ চিহ্ন দেখা তেতিয়া হেতু তোমালোকৰ কি ক'ব লাগিব ঋণাত্মক পৰিমেয় সংখ্যা এতিয়া তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হ'ল যে ধনাত্মক পৰিমেয় সংখ্যা মানেনো কি আৰু ঋণাত্মক পৰিমেয় সংখ্যা মানেনো কি তোমালোকৰ এইখিনিয়ে বুজিবলগীয়া কথা কোনো তোমালোকৰ পৰীক্ষাত ইয়াৰ ডেফিনিশ্যন লিখিব নালাগে তোমালোকক সুধিব পাৰে যে তলৰ কোনটো ধনাত্মক পৰিমেয় সংখ্যা এনেকুৱা কনফিউজ লগা এটা দি দিব ওপৰে তলে মাইনাস থকা এটো ধনাত্মক নে ঋণাত্মক সুধিব তেতিয়া তোমালোকে ক'ব লাগিব কিন্তু তোমালোকৰ ডেফিনিশ্যন লিখিবলৈ নিদিয়ে সদ্যহতে তেও তোমালোকে ডেফিনিশ্যন দিলেও ইয়াৰ পৰা বনাই লিখিব পাৰিবা হৈ গ'ল সবৰে ডাউট ক্লিয়াৰ এতিয়াৰ পৰা তোমালোকৰ পাঠটোৰ যিমানখিনি ইম্পৰ্টেন্ট বিধি আছে প্ৰপাৰ্টিজ আছে সেই বিধিখিনি ষ্টাৰ্ট হৈছে এতিয়া তোমালোকৰ পাঠটোত থকা ইম্পৰ্টেন্ট বস্তুখিনি ষ্টাৰ্ট হ'ব তোমালোকে ভালদৰে এইখিনি মনোযোগ দি পঢ়িবা আগলৈকে মই যিমানখিনি বুজালো সেইখিনি বেসিক কনসেপ্ট হয় তোমালোকৰ সেইখিনি নহলে এই বিধিখিনি পঢ়িবলৈ অসুবিধা হ'ব গতিকে আগৰ ভিডিঅ'সমূহ তোমালোকে ভালদৰে চাই লবা তেতিয়াহে এইবোৰ বুজি পাবা
এতিয়া চোৱা প্ৰথম তোমালোকৰ বিধিটো হৈছে আবদ্ধতা বিধি যাক ইংৰাজীত কোৱা হয় ক্লোজাৰ প্ৰপাৰ্টি আবদ্ধতা মনতে তোমালোকৰ কি উদয় হয় বাৰু আবদ্ধতা বুলি ক'লে আবদ্ধতা মানে কিবা এটা বস্তু আবদ্ধ কৰা আৰু সেই আবদ্ধ কৰাটোৰ লগতে কি জড়িত হৈ আছে এই আবদ্ধতা বিধিটো তোমালোকৰ জড়িত হৈ আছে এতিয়া চোৱা পৰিমেয়ৰ সংখ্যাৰ ক্ষেত্ৰত আমি কি কৰিম আবদ্ধতা বিধি প্ৰয়োগ কৰিম পৰিমেয় সংখ্যাবোৰ আবদ্ধতা বিধিত প্ৰয়োগ কৰিম আৰু সেই পৰিমেয় সংখ্যাবোৰে যোগৰ ক্ষেত্ৰত বিয়োগৰ ক্ষেত্ৰত পূৰণৰ ক্ষেত্ৰত হৰণৰ ক্ষেত্ৰত আবদ্ধতা বিধি মানি চলে না আমি চাম এটা থুলমূলকে এটা কনসেপ্ট লৈ লোৱা ধৰা তোমালোকক দুটা সংখ্যা আমি পৰিমেয় সংখ্যা লম 1/2 1/3 এতিয়া চোৱা যোগত আমি আবদ্ধতা বিধি যদি প্ৰয়োগ কৰো যোগৰ ক্ষেত্ৰত যদি আমি দুটা পৰিমেয় সংখ্যা যদি আবদ্ধ কৰি যোগ কৰি যদি ইয়াৰ যদি যোগফলটো যদি পৰিমেয় সংখ্যাই পাও তেতিয়া আমি যোগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই এই আবদ্ধতা বিধিটো মানি চলে বুলি কম আকৌ যদি এই সংখ্যা দুটাকে যদি 1/2 মাইনাস যদি কৰো বিয়োগ যদি কৰো বিয়োগৰ ক্ষেত্ৰত যদি আমি আবদ্ধতা বিধি যদি ইয়াৰ যদি আমি চেক কৰো তেতিয়া যদি 1/2 মাইনাস 1/3 যদি বিয়োগ কৰি যদি আমি এটা পৰিমেয় বিয়োগফলটো যদি এটা পৰিমেয় সংখ্যা পাও তেতিয়া আমি কি কম বিয়োগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যা আবদ্ধতা বিধি মানি চলে হেনেদৰে আমি কি কৰিম আকৌ সংখ্যা দুটা লম পূৰণ কৰি চাম পূৰণ কৰিলে যদি এটা পৰিমেয় সংখ্যা পাও তেতিয়া কম যে পূৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যা আবদ্ধতা বিধি মানি চলে আকৌ এই সংখ্যা দুটা আকৌ আমি এনেদৰে হৰণ কৰি চাম হৰণৰ ক্ষেত্ৰত এই চাৰিটাই কৰিম যোগ কৰিম বিয়োগ কৰিম পূৰণ কৰিম হৰণ কৰিম আমি হৰণ কৰি আবদ্ধ কৰি দুইটাকে হেতুই হৈছে আবদ্ধতা বিধি মানে যোগ কৰি আবদ্ধ কৰা বিয়োগ কৰি আবদ্ধ কৰিম পূৰণ কৰি আবদ্ধ কৰিম হৰণ কৰি আবদ্ধ কৰিম যদি তাৰ পূৰণ ফল হৰণ ফল বিয়োগ ফল যোগ ফল যদি আমি এটা একোটা পৰিমেয় সংখ্যা পাও তেতিয়া কম যে পৰিমেয় সংখ্যাই যোগৰ ক্ষেত্ৰত বা বিয়োগৰ ক্ষেত্ৰত পূৰণৰ ক্ষেত্ৰত বা হৰণৰ ক্ষেত্ৰত কি কৰে আবদ্ধতা বিধি অৰ্থাৎ ক্লোজাৰ প্ৰপাৰ্টি মানি চলে আমি হেনেদৰে আমি ইয়াক কি কৰিম এপ্লাই কৰিম এতিয়া চোৱা আবদ্ধতা বিধি এতিয়া অকমান তোমালোকৰ কনসেপ্ট আহিছে যে আবদ্ধতা বিধি মানেনো কি আমি দুটা পৰিমেয় সংখ্যা আবদ্ধ কৰি যোগ কৰিম হয় বিয়োগ কৰিম নহয় পূৰণ কৰিম নহয় হৰণ কৰিম তেতিয়া আমি কি কৰিম আবদ্ধতা বিধি মানি চলে না পৰিমেয় সংখ্যাই আমি বুজি পাম এতিয়া প্ৰথম আমি চেক কৰিম যোগৰ ক্ষেত্ৰত প্ৰথম আমি পৰীক্ষা কৰিম যোগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই আবদ্ধতা বিধি মানি চলে নে নচলে যোগৰ ক্ষেত্ৰত মানে আমি দুটা পৰিমেয় সংখ্যা যোগ কৰিম আৰু যোগফলটো যদি আমি এটা পৰিমেয় সংখ্যা পাও তেতিয়া আমি কম যে যোগৰ ক্ষেত্ৰত আবদ্ধতা বিধি পৰিমেয় সংখ্যাই মানি চলে যদি দুইটা সংখ্যা যদি যোগ কৰি পৰিমেয় সংখ্যা যদি আমি যোগফলটো যদি পৰিমেয় সংখ্যা নেপাও তেতিয়া আমি কি কম যোগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যা কোনো আবদ্ধতা বিধি মানি নচলে এতিয়া আমি পৰীক্ষা কৰিম এতিয়া চোৱা যোগৰ ক্ষেত্ৰত যদি আবদ্ধতা বিধি আমি পৰীক্ষা কৰিবলৈ চাও এতিয়া আমি দুটা পৰিমেয় সংখ্যা লম যিকোনো দুটা পৰিমেয় সংখ্যা তোমালোকে এতিয়া বুজি লোৱা যে আমি একো বুজি নেপা আবদ্ধতা বিধি মানেনো কি যোগৰ ক্ষেত্ৰত এবোৰ চাৰি কি বুজাই আছে একো বুজি নেপাও এতিয়া তোমালোকে উদাহৰণটো চোৱা উদাহৰণটো মন কৰা তেতিয়া বুজি পাই যাবা যে আমি কেনেদৰে আবদ্ধতা বিধি পৰিমেয়ৰ সংখ্যাৰ ক্ষেত্ৰত আমি মানে হয় নে নহয় আবদ্ধ হয় নে নহয় পৰিমেয় সংখ্যা যোগৰ ক্ষেত্ৰত আবদ্ধতা বিধি মানি চলে নে নচলে হেতু পৰীক্ষা কৰাটো উদাহৰণসহ চাই লোৱা তেতিয়া আৰু ভালদৰে বুজি যাবা এতিয়া চোৱা আমি যিকোনো সংখ্যা লৈছো এতিয়া মনলে তোমালোকক যিকোনো এটা পৰিমেয় সংখ্যা মানে p/q আকাৰত থকা যিকোনো দুটা পৰিমেয় সংখ্যা লৈ লোৱা মই ধৰা লৈ লৈছো 1/3 প্লাস 2/3 আমি যোগৰ ক্ষেত্ৰত আবদ্ধতা বিধি পৰিমেয় সংখ্যা মানি চলে নাই হেতু পৰীক্ষা কৰিছো হেকাৰণে যোগৰ ক্ষেত্ৰত প্ৰথম পৰীক্ষা কৰিছো কাৰণে দুটা পৰিমেয় সংখ্যা লৈছো আৰু যোগ কৰিছো হল মনত বুজি পাইছা যে যোগৰ ক্ষেত্ৰত কৰিছো কাৰণে মানে প্ৰুফ কৰিছো কাৰণে যোগৰ ক্ষেত্ৰত আমি চাম যে আবদ্ধতা বিধি পৰিমেয় সংখ্যা মানি চলে নে নচলে হেকাৰণে আমি পৰিমেয় সংখ্যা দুটা কি কৰিছো যোগ কৰিছো এতিয়া 1/3 টো এটা পৰিমেয় সংখ্যা 3/1 টো এটা পৰিমেয় সংখ্যা 3/2 টো এটা পৰিমেয় সংখ্যা হয় না তোমালোকে বুজি পাইছা এতিয়া এই পৰিমেয় সংখ্যা দুটা যদি আমি যোগ কৰো ইয়াৰ যোগফলটো কি হ'ব ইয়াৰ যদি লসাগু লও তেতিয়া কি হ'ব 3 হ'ব তোমালোকে এবোৰ বুজি আইছা আগত যদি তোমালোকে লসাগু গসাগু যদি ভগ্নাংশৰ যোগ যদি বুজি নপোৱা মোক তোমালোকে কমেন্ট বক্সত জনালে হগল মই তোমালোকক এক্সট্ৰা এটা ভিডিও বনাই তোমালোকক বুজাই দিম ভালদৰে কেনেদৰে কৰে এতিয়া ইয়াৰ যদি লসাগু লও 3 হল এতিয়া সেম নাম্বাৰ আছে তলত গতিকে ওপৰৰ দুটা কি হৈ যাব সেম হৈ যাব 1 + 2 গতিকে আমি কি পাই গলো ওপৰত থি তলত থি গতিকে এতিয়া চোৱাচোন
দুটা পৰিমেয় সংখ্যা লৈছিলো এটো p/q আকাৰত আছে এটো p/q আকাৰত আছে গতিকে দুটা পৰিমেয় সংখ্যা যোগ কৰি আমি ইয়াৰ যোগফলটো কি পাইছো আকৌ p/q আকাৰতে পাইছো গতিকে দুটা পৰিমেয় সংখ্যা যোগ কৰি আমি যোগফল কি পালো এটা পৰিমেয় সংখ্যাই পালো এতিয়া তোমালোকে ক'ব পাৰিবা যদি দুটা পৰিমেয় সংখ্যা যোগ কৰি তাৰ যোগফলটো যদি আমি কি পাও এটা পৰিমেয় সংখ্যা পাও তেতিয়া কি কম পৰিমেয় সংখ্যাই যোগৰ ক্ষেত্ৰত আবদ্ধতা বিধি মানি চলে তোমালোকে এনেদৰে কি কৰিব পাৰিবা লিখিব পাৰিবা এতিয়া চোৱা দুটা পৰিমেয় দুটা পৰিমেয় সংখ্যাৰ দুটা পৰিমেয় সংখ্যাৰ যোগফল দুটা পৰিমেয় সংখ্যাৰ যোগফল সদায় এটা পৰিমেয় সংখ্যা হয় গতিকে আমি ক'ব পাৰো দুটা পৰিমেয় সংখ্যাই যোগৰ ক্ষেত্ৰত আবদ্ধতা তোমালোকে নোট কৰি যাবা মই যিখিনি লিখি গৈছো লগে লগে আবদ্ধতা বিধি মানি চলে এতিয়া চোৱা মই কি লিখিলো দুটা পৰিমেয় সংখ্যাৰ যোগফল সদায় এটা পৰিমেয় সংখ্যা হয় এতিয়া চোৱা দুটা পৰিমেয় সংখ্যা লৈছো হয়নে এটো এটা পৰিমেয় সংখ্যা এটো এটা পৰিমেয় সংখ্যা আৰু দুইটাকে কি কৰিছো আবদ্ধ কৰিছো আবদ্ধ বিধিৰ কাৰণে আবদ্ধ কৰি কি কৰিছো যোগৰ ক্ষেত্ৰত আমি চাইছো কাৰণে যোগ কৰিছো আৰু যোগ কৰি কি পাইছো এটা পৰিমেয় সংখ্যা পাইছো চোৱা p/q আকাৰতে আছে 3/3 টো গতিকে এটা পৰিমেয় সংখ্যাই পাইছো গতিকে আমি কম যে দুটা পৰিমেয় সংখ্যাৰ যোগফল সদায় এটা পৰিমেয় সংখ্যা দুটা যোগ কৰিলো আৰু সদায় এটা পৰিমেয় সংখ্যাই পাবা দুটা যদি পৰিমেয় সংখ্যা তোমালোকে আবদ্ধ কৰি যোগ কৰা সদায় এটা পৰিমেয় সংখ্যাই পাবা গতিকে আমি ক'ব পাৰো যে দুটা পৰিমেয় সংখ্যাই যোগৰ সাপেক্ষে আবদ্ধতা বিধি মানি চলে মানে তুমি যিকোনো দুটা পৰিমেয় সংখ্যা যদি লোৱা p/q আকাৰত মই এতিয়া ইয়াত 1/3 2/3 লৈছো তোমালোকে যি সংখ্যা লোৱা এনেকুৱা যিকোনো সংখ্যা লোৱা পৰিমেয় সংখ্যা যিকোনো লোৱা তোমালোকে কোনো ধৰা বন্ধা কথা নাই যিকোনো পৰিমেয় সংখ্যা লোৱা আৰু দুইটাকে আবদ্ধ কৰি কি কৰিবা যোগ কৰিবা আৰু যোগ কৰিলে সদায় কি পাবা তোমালোকে এটা পৰিমেয় সংখ্যাই যোগফলটো পাবা গতিকে সদায় মনত ৰাখিবা প্ৰথম বিধিটো যে যোগৰ ক্ষেত্ৰত যদি আমি আবদ্ধতা বিধি পৰীক্ষা কৰো এতিয়া ইয়াৰ মূল কনসেপ্টটোৱে এটো যে যোগৰ ক্ষেত্ৰত আবদ্ধতা বিধি আছে মানে আবদ্ধ কৰিছো দুইটাকে যোগ কৰি আমি আবদ্ধ কৰি দুইটাকে যোগ কৰিছো আৰু যোগ কৰি আমি প্ৰমাণ কৰিম যে আবদ্ধতা বিধিত যে আমি চাম যে যোগফলটো এটা পৰিমেয় সংখ্যা হয় নে নহয় যদি পৰিমেয় সংখ্যা পাই যাও তেতিয়া আমি কি কম যোগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যা আবদ্ধতা বিধি মানি চলে এতিয়া বুজি পালা মই কেনেকৈ কৰিলো আবদ্ধতা বিধি মানি চলাটো যোগৰ ক্ষেত্ৰত এতিয়া তোমালোকৰ হৈ গল এটো বুজি পাইছা যে পৰিমেয় সংখ্যাই যোগৰ ক্ষেত্ৰত আবদ্ধতা বিধি মানি চলে আমি প্ৰথম বিধিটো যোগৰ আবদ্ধতা বিধিটো যোগৰ ক্ষেত্ৰত পৰীক্ষা কৰিছিলো আমি কি পালো মানি চলে পালো হতে মনত ৰাখিবা এনেকুৱা ধৰণৰ পৰীক্ষাত আহিব যে তোমালোকে কোৱা যে যোগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যা আবদ্ধতা বিধি মানি চলে নে নচলে তোমালোকক
ব্যাখ্যা কৰি বা উদাহৰণসহ বুজাই লিখিবলৈ ক'ব তেতিয়া তোমালোকে কি কৰিব লাগিব যিকোনো দুটা পৰিমেয় সংখ্যা ল'ব লাগিব আৰু যোগ কৰিব লাগিব যোগৰ ক্ষেত্ৰত যদি কয় যোগ কৰি তোমালোকে কি কৰিব লাগিব তাক যোগফলটো উলিয়াই দিব লাগিব আৰু তলত এনেদৰে লিখিব লাগিব যে দুটা পৰিমেয় সংখ্যা যোগফল সদায় আমি এটা কি পালো পৰিমেয় সংখ্যা পালো গতিকে আমি ক'ব পাৰো যে পৰিমেয় সংখ্যাই যোগৰ সাপেক্ষে সদায় আবদ্ধতা বিধি মানি চলে এই বিধিটো ইমানেই আৰু একো নাই ইয়াৰ ভিতৰত থকা বস্তু আৰু একো নাই তোমালোকে এইকণ বুজিলে যোগৰ ক্ষেত্ৰত ইমানটো বুজি পালে তোমালোকে যোগৰ ক্ষেত্ৰত আবদ্ধতা বিধি প্ৰয়োগ কৰি দিব পাৰিবা এতিয়া চোৱা যোগৰ ক্ষেত্ৰত আমি প্ৰথম চালো এইখিনি লিখি লোৱা এতিয়া কি চাম বিয়োগৰ ক্ষেত্ৰত চাম বিয়োগৰ ক্ষেত্ৰত বিয়োগৰ ক্ষেত্ৰত বিয়োগৰ ক্ষেত্ৰত আমি কি চাম যে যোগৰ ক্ষেত্ৰত যেনেকৈ চালো সেম চাম কিন্তু ইয়াত কি চাম বিয়োগ চিন দি চাম এতিয়া চোৱা বিয়োগ যদি কৰো দুটা পৰিমেয় সংখ্যা তেতিয়া আমি এটা পৰিমেয় সংখ্যা পাম নে নেপাম হেতু চাম ধৰা ইয়াত ললো 2/5 minus 1/5 এটা দুটা পৰিমেয় সংখ্যা লৈছো দেখিছা 2/5 টো এটা পৰিমেয় সংখ্যা 1/5 টো এটা পৰিমেয় সংখ্যা আৰু বিয়োগৰ ক্ষেত্ৰত আমি আবদ্ধতা বিধি হয় নে নহয় প্ৰমাণ কৰিছো কাৰণে পৰিমেয় সংখ্যা ঠিকানে কি কৰিছো সংখ্যা দুটা আবদ্ধ কৰি বিয়োগ চিন দিছো এতিয়া বিয়োগ চিন দিছো দেখিছা এতিয়া আমি বিয়োগফলটো চাম ইয়া তলত সেম আছে লসাগু গতিকে কি হৈ যাব 5 হৈ যাব ওপৰত 2 থাকিব -1 হ'ব গতিকে আমি কি পাই গলো 1/5 গতিকে আমি গম পালো যে দুটা পৰিমেয় সংখ্যা যদি বিয়োগ কৰো তাৰ বিয়োগফলটো এটা পৰিমেয় সংখ্যা আমি পালো গতিকে আমি লিখিব পাৰিম দুটা পৰিমেয় সংখ্যাৰ বিয়োগফল দুটা পৰিমেয় সংখ্যা বিয়োগফল সদায় এটা পৰিমেয় সংখ্যা দেখিছানে এই দুটা পৰিমেয় সংখ্যা লৈছো আৰু বিয়োগ কৰিছো আৰু বিয়োগফলটো সদায় এটা কি পাবা তোমালোকে পৰিমেয় সংখ্যাই হয় গতিকে আমি ক'ব পাৰো দুটা পৰিমেয় সংখ্যা বিয়োগৰ ক্ষেত্ৰত দুটা পৰিমেয় সংখ্যাই বিয়োগৰ ক্ষেত্ৰত আবদ্ধতা বিধি মানি চলে এতিয়া বুজি পালা প্ৰথম আমি যোগৰ ক্ষেত্ৰত আবদ্ধতা বিধি প্ৰয়োগ কৰিছিলো এতিয়া আমি বিয়োগৰ ক্ষেত্ৰতো কি পালো একেই পালো দুটা যিকোনো দুটা পৰিমেয় সংখ্যা লবা আৰু বিয়োগ কৰি চাবা যদি তাৰ বিয়োগফলটো যদি এটা কি পোৱা পৰিমেয় সংখ্যা পোৱা তেতিয়া তোমালোকে তলত লিখি দিবা যদি দুটা পৰিমেয় সংখ্যাৰ বিয়োগফল সদায় এটা কি হয় পৰিমেয় সংখ্যা হয় যিয়ে পৰিমেয় সংখ্যা নোলোৱা তাক যদি বিয়োগ কৰা এটা তুমি কি পাবা পৰিমেয় সংখ্যাই পাবা তোমালোকে মই ইয়াত এই দুটা দিছো কাৰণে এই দুটাই কৰি নাচাবা তোমালোকে বেলেগ বেলেগ পৰিমেয় সংখ্যা বিয়োগ কৰি চাবা সদায় বিয়োগফলটো এটা পৰিমেয় সংখ্যাই পাবা p/q আকাৰত থকা পৰিমেয় সংখ্যাই পাবা গতিকে দুটা পৰিমেয় সংখ্যাৰ বিয়োগফল সদায় এটা পৰিমেয় সংখ্যা গতিকে আমি ক'ব পাৰো দুটা পৰিমেয় সংখ্যাই বিয়োগৰ সাপেক্ষে কি মানি চলে আবদ্ধতা বিধি মানি চলে যোগৰ ক্ষেত্ৰত আবদ্ধতা বিধিৰ ক্ষেত্ৰত আবদ্ধতা বিধি যোগৰ ক্ষেত্ৰত আমি প্ৰথম চালো এতিয়া বিয়োগৰ ক্ষেত্ৰত চালো দুইটাই মানি চলা পাইছো এতিয়া মনত তোমালোকে এটোই ৰাখিব লাগিব যোগৰ ক্ষেত্ৰত আৰু বিয়োগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই মানে দুটা পৰিমেয় সংখ্যা যদি আমি যোগ কৰো বা বিয়োগ কৰো আবদ্ধ কৰি আবদ্ধ বিধি প্ৰয়োগ কৰি তেতিয়া আমি এটা পৰিমেয় সংখ্যাই পাও যোগফল আৰু বিয়োগফল গতিকে যোগৰ আৰু বিয়োগৰ ক্ষেত্ৰত দুইটাই পৰিমেয় সংখ্যাই কি কৰে আবদ্ধতা বিধি মানি চলে ইমানখিনলৈকে ইমানেই আছিলে তোমালোকে বুজি পাইছা একদম ক্লিয়াৰ হৈছে কিবা যদি ডাউট আছে তোমালোকে কমেন্ট কৰি মোক জনালে হৈ গল মই আকৌ পুনৰ বুজাই দিম এতিয়া আমাৰ বিয়োগৰ ক্ষেত্ৰত আৰু যোগৰ ক্ষেত্ৰত হৈ গল এতিয়া আমি চাম পূৰণৰ ক্ষেত্ৰত নোট কৰি যাবা যদি কোনবাই নোট নাই কৰা ষ্টপ কৰি ভিডিওটো বা দুবাৰ তোমালোকে ষ্টাৰ্ট কৰি ললে হৈ গল এতিয়া আমি কি চাম পূৰণৰ ক্ষেত্ৰত প্ৰথম যোগ আৰু বিয়োগৰ ক্ষেত্ৰত চালো এতিয়া পূৰণৰ ক্ষেত্ৰত মানে কি এতিয়া আমি বিয়োগৰ ঠাইত কি কৰি দিম পূৰণ চিন দি দিম এই দুটা সংখ্যাকে লওঁ আৰু পূৰণ কৰি দিলো দুইটা সংখ্যা আবদ্ধ কৰি ধৰা এটা টেমা লৈছো দুটা পৰিমেয় সংখ্যা এনেকে ভৰাইছো প্ৰথম যোগ চিনডাল দি চাইছো পৰিমেয় সংখ্যা যদি ওলাইছে নে নাই যোগফলত যদি ওলাইছে আমি কৈ দিছো যে যোগৰ ক্ষেত্ৰত আবদ্ধতা বিধি পৰিমেয় সংখ্যাই মানি চলিছে তাৰ পৰা টেমাটোৰ পৰা যোগ চিনডাল উলিয়াইছো তাৰ পৰা বিয়োগ চিনডাল ভৰাই দিছো তেতিয়া বিয়োগ চিনডালৰ ক্ষেত্ৰত যদি আমি বিয়োগফলটো যদি চাওঁ যদি এটা পৰিমেয় সংখ্যা ওলাইছে তেতিয়া আমি কম যে
হেতু বিয়োগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যা আবদ্ধতা বিধি মানি চলিছে এতিয়া সো আমি যোগচিন বিয়োগচিন দুইডাল টেমাটোৰ পৰা উলিয়াই দিলো এতিয়া পৰিমেয় সংখ্যা দুটা সোমাই আছে টেমাটোত ধৰা 5 ভাগৰ 2 সোমাই আছে 5 ভাগৰ 1 সোমাই আছে এতিয়া তাত টেমাটোত কি ভৰাই দিছো পূৰণ চিনডাল ভৰাই দিছো এতিয়া আমি চাম যে পূৰণ ফলটো এটা পৰিমেয় সংখ্যা ওলাইছে নে নাই ওলাই এতিয়া চোৱা যদি আমি পূৰণ কৰো পূৰণৰ ক্ষেত্ৰত জানা যে ওপৰে ওপৰে পূৰণ কৰি দিও লবে লবে হৰে হৰে পূৰণ কৰি দিও এতিয়া 2 এগুণে 2 আৰু 5 5 গুণ 25 এতিয়া তোমালোকে পাই গলা এটো সংখ্যাও কি এটা পৰিমেয় সংখ্যা গতিকে আমি কম যে দুটা যদি পৰিমেয় সংখ্যা পূৰণ কৰো পূৰণ ফলটো এটা পৰিমেয় সংখ্যাই পাও গতিকে আমি তলত লিখিব পাৰিম দুটা পৰিমেয় সংখ্যা পূৰণ ফল দুটা পৰিমেয় সংখ্যা পূৰণ ফল সদায় এটা পৰিমেয় সংখ্যা হয় গতিকে আমি কব পাৰো দুটা পৰিমেয় সংখ্যাই পূৰণৰ ক্ষেত্ৰত আবদ্ধতা বিধি মানি চলে এতিয়া বুজি পালা দুটা পৰিমেয় সংখ্যা লৈছো পূৰণ কৰিছো আবদ্ধ কৰি আৰু পূৰণ ফলটো আমি কি পাই গলো এটা পৰিমেয় সংখ্যা পাই গলো গতিকে আমি মনত থব লাগিব যে পূৰণৰ ক্ষেত্ৰতো পৰিমেয় সংখ্যাই আবদ্ধতা বিধি মানি চলে যোগ বিয়োগ পূৰণ আমি তিনিওটা এতিয়া প্ৰুফ কৰিলো আৰু তিনিওটাই আমি মানি চলা পালো সেইকিটা মনত ৰাখিবা মানি চলে নে নচলে তেতিয়া তোমালোকৰ মানে মনত পৰি যাব আৰু এনেদৰে তোমালোকে কৰি উলিয়াই লবা দুটা পূৰণৰ ক্ষেত্ৰত যদি চাবলৈ কয় দুটা সংখ্যা পূৰণ কৰি চাবা যদি পৰিমেয় সংখ্যা ওলাই তেতিয়া পূৰণৰ ক্ষেত্ৰত আবদ্ধতা বিধি পূৰণ পৰিমেয় সংখ্যা মানি চলে তেতিয়া কৈ দিব পাৰিবা এতিয়া আমি হৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যা আবদ্ধতা বিধি মানি চলে নে নচলে আমি হেতু চাম এতিয়া চোৱা যেনেদৰে পূৰণৰ ক্ষেত্ৰত বিয়োগৰ ক্ষেত্ৰত যোগৰ ক্ষেত্ৰত আমি একোটা পৰিমেয় সংখ্যা লৈ যেনে কৰিছিলো হৰণৰ ক্ষেত্ৰতো আমি কৰি চাওচোন এতিয়া চোৱা ধৰা আমি দুটা সংখ্যা লৈছো 2/5 হৰণ 1/5 এই দুটা আমি যিকোনো দুটা পৰিমেয় সংখ্যা ললো এতিয়া এই দুটা পৰিমেয় সংখ্যা আমি কি কৰিম হৰণ কৰি চাও তোমালোকে হৰণ কৰিব জানা 2/5 যদি হৰণ চিহ্নডাল পূৰণ চিহ্নলৈ নিও তেতিয়া কি হৈ যায় এই সংখ্যাটো উলটা হৈ যায় 5 টো ওপৰলৈ গৈ যাব 1 টো তললৈ গুচি আহিব গতিকে আমি যদি এটো কৰো কি পাম ওপৰত 5 দুগুণ 10 তলত 5 এগুণ 5 গতিকে এটো যদি কৰো কিমান পাম 2 পাম 5 5 যদি 10 কেবাৰ যাব দুবাৰ যাব গতিকে উত্তৰটো আমি কি পাম 2 পাম গতিকে এনেকুৱা যদি আমি এটা অকলখৰীয়া নম্বৰ পাও তেতিয়া আমি জানো যে তলত আমি 1 এটা আছে বুলি ধৰো গতিকে এটো যদি চাও ওপৰত p আছে তলত q আছে মানে q মানটো হৈছে 1 p মানটো হৈছে 2 গতিকে দুটা যদি আমি পৰিমেয় সংখ্যা যদি হৰণ কৰো তাৰ হৰণ ফলটো আমি কি পালো এটা পৰিমেয় সংখ্যাই পালো গতিকে আমি এটো চাই আমি কি ক'ব পাৰিম যে হৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই আবদ্ধতা বিধি মানি চলে কিন্তু তোমালোকক যদি মই কওঁ ধৰা কি আৰু এটা যদি মই তোমালোকক উদাহৰণ লওঁ 6 হৰণ 0 এটো চোৱাচোন 6 ক 0 হৰণ কৰা তেতিয়া তোমালোকে কি লিখিবা 6 0 হয়নে 6 যদি মই 0 যদি হৰণ কৰিবলৈ কওঁ তেতিয়া তোমালোকে হৰণ কৰিব পাৰিবা জানো 0 6 কেবা যাব এবাৰো না যায় 0 এগুণে 0 হ'ব 0 দুগুণে 0 হ'ব 0 তিনি গুণে 0 হ'ব মানে 0 টো যাৰ লগত পূৰণ কৰা 0 পাবা গতিকে 6 টো পাবা জানো মানে তোমালোকৰ ধৰা সভা মানে 0 যদি 6 যদি হৰণ কৰিবলৈ কয় তোমালোকে কৰিব পাৰিবা জানো কৰিব নোৱাৰা যদি তোমাক যদি মই কলো হেতেন যে 0 ক 6 ৰে হৰণ কৰা 0 ক 6 ৰে হৰণ কৰা 0 ক 6 ৰে হৰণ কৰা তেতিয়া তোমালোকে কবা যে 6 লগত যদি 0 টো পূৰণ কৰো কি পাম 0 পাম গতিকে ইয়াৰ ফলটো কি হৈছে উত্তৰটো হৈছে 0 এটো অৰ্থহীন মানে 0 ক আমি 6 ৰে হৰণ কৰিব পাৰো কিন্তু 6 ক আমি 0 ৰে হৰণ কৰিব নোৱাৰো গতিকে আমি এটো বুজি পাইছা ন মই কি বুজাবলৈ চেষ্টা কৰিছো মানে 6 ক তুমি 0 ৰে হৰণ কৰিব নোৱাৰা যদি মই তোমাক কওঁ 6 ক তুমি 0 ৰে হৰণ কৰা তেতিয়া তুমি কি কৰিবা কৰিব নোৱাৰা এটো মানে অৰ্থহীন বুলি কয় কিন্তু 0 ক 6 ৰে হৰণ কৰিব পাৰিবা কাৰণ আমি জানো যে 6 0 গুণ 0 আমি 0 পালো গতিকে উত্তৰটো কি পাব 0 গতিকে আমি 6 ক 0 ৰে হৰণ কৰিব নোৱাৰো হেতু অৰ্থহীন বুলি কম কিন্তু 0 ক আমি
6ৰে হৰণ কৰিব পাৰোঁ এইটো মানে গাণিতিকভাৱে শুদ্ধ কিন্তু আমাক যদি এইটো কয় 6ক 0ৰে হৰণ কৰা এতিয়া চোৱা 6টো এটা কি হয় পৰিমেয় সংখ্যা আমি জানো 6টো এটা কি পৰিমেয় সংখ্যা কাৰণ 6ৰ তলত 1 এটা আছে বুলি আমি ধৰি লওঁ আৰু 0টো এটা কি হয় পৰিমেয় সংখ্যা তোমালোকে জানা 0টো এটা কি পৰিমেয় সংখ্যা গতিকে দুটা পৰিমেয় সংখ্যা যদি আমি হৰণ কৰো এই দুইটা পৰিমেয় সংখ্যা আমি কি কৰিছো হৰণ কৰিছো 6টো এটা পৰিমেয় সংখ্যা 0টো এটা পৰিমেয় সংখ্যা তেতিয়া আমি কি পাইছো এটা পৰিমেয় সংখ্যা পোৱা নাই কাৰণ এটোটো আমাৰ অৰ্থহীন কোনোটো এটো ৰিজাল্ট নোলাব কোনোটো ভ্যালু নোলাব এটোটো এটা পৰিমেয় সংখ্যা নহয় এটো যদি আমি লিখো q এটো তলত থাকিলে q ওপৰত থাকিলে p আমি পাইছিলো যে পৰিমেয় সংখ্যাটোত পাইছিলো q টো কেতিয়াও 0 হ'ব নোৱাৰে q টো কেতিয়া কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে গতিকে এটো এটা পৰিমেয় সংখ্যা নাপাও গতিকে 6 টো 0ৰে হৰণ কৰি আমি এটা কি পোৱা নাই পৰিমেয় সংখ্যা পোৱা নাই বুজি পাইছা 6 টোক 0ৰে হৰণ কৰি আমি এটা পৰিমেয় সংখ্যা পোৱা নাই যদি 6 টোক যদি 0ৰে হৰণ কৰিবলৈ দিয়া আমি কেনেদৰে লিখিব লাগিব 6 টো ওপৰত লিখিবলৈ তলত 0টো লিখিব লাগিব ওপৰত 6 টো p হৈ গল 0টো কি হৈ গল q হৈ গল আৰু আমি পৰিমেয় সংখ্যাটোত পাইছিলো যে q কেতিয়াও 0 হ'ব নোৱাৰে যদি 0 হৈ যায় হেতু পৰিমেয় সংখ্যা নহয় গতি 6ক যদি আমি 0ৰে যদি হৰণ কৰো তেতিয়া আমি কি পাম 6/0 পাম গতিকে হেতু আমি কি নহয় এটা পৰিমেয় সংখ্যা নহয় ইয়াৰ কোনো ৰিজাল্টে নাই গতিকে এটো আমি হৰণৰ ক্ষেত্ৰত দুটা পৰিমেয় সংখ্যা আমি পূৰণ মানে বাকিখিনি সব হৈ যাব বাকিখিনি গুটেখিনি হৰণ কৰিলে যি কোনো পৰিমেয় সংখ্যা লৈ পানি যদি তুমি হৰণ কৰা তেতিয়া তোমালোকে কি পাবা এটা পৰিমেয় সংখ্যাই পাবা যদি তুমি 0টোৱে যদি কাৰোবাক যিকোনো এটা পৰিমেয় সংখ্যাক লোৱা এতিয়া ইয়াত মই 6 লৈছো 7ক যদি হৰণ কৰা 0ৰে বা 1/2ক যদি 0ৰে হৰণ কৰা 3/4ক যদি 0ৰে হৰণ কৰা তেতিয়া তোমালোকে কি পাবা পৰিমেয় সংখ্যা নোপোৱা ইয়াৰ কোনো ৰিজাল্টে নাই 0ক কাকো তোমালোকে হৰণ কৰিব নোৱাৰাই গতিকে এটো কি হ'ব অৰ্থহীন হ'ব কোনো পৰিমেয় সংখ্যা ৰিজাল্টত নোপোৱা যদি 0টো যদি চোৱা তেতিয়া তোমালোকে ক'ব লাগিব যে অকল 0টোৱেহে তোমালোকে কাৰোবাক যদি হৰণ কৰা তাৰ হৰণফলটো পৰিমেয় সংখ্যা নোপোৱা বাকি যিকোনো 0ৰ বাহিৰে যিকোনো সংখ্যা লোৱা যিকোনো সংখ্যা হৰণ কৰা যাৰ লগত হৰণ কৰা তুমি কিন্তু পৰিমেয় সংখ্যা পাবা কিন্তু 0টো যে এটা পৰিমেয় সংখ্যা হ'ল 0টোৰ কাৰণে আমি কি নেপালো এটা পৰিমেয় সংখ্যা নেপালো যদি চোৱা ইয়াত তোমালোক কনফিউজ হ'ব পাৰে যে সাৰে যে 0টো ইয়াৰ হৰণৰ লগত দেখুৱালে পূৰণৰ লগত কেলে নেদেখুৱালে এতিয়া চোৱা 6টো যদি আমি 0ৰ লগত পূৰণ কৰো আমি 0 পালো এটো এটাটো পৰিমেয় সংখ্যা পালো গতিকে পূৰণৰ ক্ষেত্ৰত 0 আবদ্ধতা বিধি মানি চলিছে আকৌ যোগৰ ক্ষেত্ৰতো মানি চলিছে চোৱা 6 যোগ 0 আমি কি 6টো এটাটো পৰিমেয় সংখ্যা হয় 6 - 0 বিয়োগৰ ক্ষেত্ৰত চালে এটো কি হ'বগে 6 হ'বগে গতিকে এবোৰ আমি যোগফল বিয়োগফল পূৰণফল 0ৰ লগত কৰি পৰিমেয় সংখ্যা পাইছো একোটা কি পাইছো পৰিমেয় সংখ্যা পাইছো গতিকে পূৰণ যোগ বিয়োগ সকলোৰ ক্ষেত্ৰত 0য়ে আবদ্ধতা বিধি মানি চলিছে কিন্তু 0টোৱে কিহৰ ক্ষেত্ৰত মানি চলা নাই হৰণৰ ক্ষেত্ৰত মানি চলা নাই গতিকে তোমাৰ অৱস্থা যদি আলুত যদি তুমি এটা যদি গেলা আলু দেখা সেই গুটে বস্তাটোৱে তুমি কি কবা বেয়া বুলি কবা গতিকে এই গুটে বস্তাত গুটে যিমানখিনি পৰিমেয় সংখ্যা আছিলে যিমান পৰিমেয় সংখ্যা আছিলে তাত যদি তুমি সবকে যদি হৰণ কৰা বিধিটো মানি চলিছে আবদ্ধতা বিধিটো মানি চলিছে এটা পৰিমেয় সংখ্যা পাইছা কিন্তু 0টো যে এনেকুৱা এটা সংখ্যা হৈ গল পৰিমেয় সংখ্যা যাক যদি আমি কাবাৰ লগত যদি হৰণ কৰো কাবাক যদি হৰণ কৰো আমি কি নেপাও এটা পৰিমেয় সংখ্যা নেপাও গতিকে আমি ক'ব লাগিব যে দুটা পৰিমেয় সংখ্যাই হৰণৰ দুটা পৰিমেয় সংখ্যা হৰণফল দুটা পৰিমেয় সংখ্যা হৰণফল সদায় এটা পৰিমেয় সংখ্যা কি কম আমি নহয় কাৰণ 0টো যে আহি গল 0টো এজ কাবাক যিকোনো এটা যদি পৰিমেয় সংখ্যা হৰণ কৰো তেতিয়া আমি কি নেপাও এটা পৰিমেয় সংখ্যা নেপাও গতিকে আমি লিখিব লাগিব দুটা পৰিমেয় সংখ্যা হৰণফল সদায় এটা পৰিমেয় সংখ্যা নহয় গতিকে আমি ক'ব পাৰো যে পৰিমেয় সংখ্যায়ে হৰণৰ ক্ষেত্ৰত আবদ্ধতা বিধি মানি নচলে হৰণৰ ক্ষেত্ৰত আবদ্ধতা বিধি মানি নচলে হেতিয়া বুজি পালা এটা নচলিলে কাৰণে এটাই
হৰণৰ ক্ষেত্ৰত আবদ্ধতা বিধি মানি নচলে কাৰণে গোটেই পৰিমেয় সংখ্যাখিনিয়ে কি হৈ গ'ল হৰণৰ ক্ষেত্ৰত আবদ্ধতা বিধি মানি নচলা হৈ গ'ল কিন্তু তোমালোকক ক'ব যে এনেকুৱা প্ৰশ্ন আহিব পাৰে যে কোনটো সংখ্যা গোটেইখিনি সংখ্যাক বাদ দি কোনটো সংখ্যাই মানে হৰণৰ ক্ষেত্ৰত আবদ্ধতা বিধি মানি নচলে তোমালোকৰ প্ৰশ্ন আহিব পাৰে তেতিয়া তোমালোকে মনত ৰাখিব লাগিব 0টো বাদ দি সকলোখিনিয়ে চলে কিন্তু 0টোৱে হৰণৰ ক্ষেত্ৰত আবদ্ধতা বিধি মানি নচলে এইটো মনত ৰাখিবা এইটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে এতিয়া বুজি পালা গোটেইখিনি বুজি পাইছা মই ভালদৰে বুজাই দিছো কিয় নহয় কোনখিনি হয় কোনখিনি পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত মানি চলে কোনটো এনো নচলে সকলোখিনি মই বুজাই দিলো এতিয়া বুজি পালা তোমালোকৰ হৈ গ'ল যোগৰ ক্ষেত্ৰত মই আবদ্ধতা বিধি প্ৰুফ কৰিলো যোগৰ ক্ষেত্ৰত কি পালা ৰিমাইন্ড কৰা হয় আবদ্ধতা বিধি মানি চলে বিগৰ ক্ষেত্ৰতো মানি চলে পৰিমেয় সংখ্যাই পূৰণৰ ক্ষেত্ৰতো আবদ্ধতা বিধি মানি চলে কিন্তু হৰণৰ ক্ষেত্ৰত গোটেইখিনি পৰিমেয় সংখ্যা আবদ্ধতা বিধি মানি চলে কিন্তু শূন্যটোৱে মানি নচলে বুজি পালা সেইকাৰণে শূন্যটোৱে মানি নচলে কাৰণে তোমালোকে লিখিব লাগিব যে দুটা পৰিমেয় সংখ্যাই হৰণফল সদায় এটা পৰিমেয় সংখ্যা নহয় গতিকে আমি ক'ব পাৰো যে পৰিমেয় সংখ্যাই হৰণৰ ক্ষেত্ৰত আবদ্ধতা বিধি মানি নচলে বুলি তোমালোকে ক'ব লাগিব মানি নচলে বুলি ক'ব লাগিব কাৰণ এটাই নচলে কাৰণে গোটেইখিনিয়ে মানি নচলে বুলিয়ে তোমালোকে ক'ব লাগিব হৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যা আবদ্ধতা বিধি মানি নচলে বুলি তোমালোকে ক'ব লাগিব গতিকে আজিৰ ভিডিঅ'টো তোমালোকক মই আবদ্ধতা বিধি গোটেইকেইটা তোমালোকক প্ৰুফ কৰি দেখুৱাই দিলো কোনে চলে কোনে নচলে ইমানেই আছিলে আজিৰ ভিডিঅ'টোক মই সৰুকে ভিডিঅ' বনাবলৈ চেষ্টা কৰিছো যাতে তোমালোকে বৰিং নোপোৱা আৰু গোটেইখিনি যদি মিক্সিং হৈ যায় তোমালোক কনফিউজ হ'ব পাৰে গতিকে আজিৰ ভিডিঅ'টো ভালদৰে চাবা যদি কিবা বুজি পোৱা নাই মোক কমেন্ট কৰি জনালে হ'ব তোমালোকক মই আকৌ বুজাই দিম যদি ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিবা যাতে সকলো উপকৃত হয় আজিলৈ ইমানেই আছিলে ধন্যবাদ